Hello friends, welcome to the channel. আশা কৰো সকলোৰে ভাল। এবাৰ গ্ৰেড 3 এক্সাম দুইটাতে দেখা গৈছে স্পৰ্টছৰ পৰা কেইবাটাও কোৱেশ্চন আহা আৰু সেইকাৰণে এই নতুন ভিডিঅ'টোত অসমৰ স্পৰ্টছৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ এমচিকিউ লৈ আহিছো যিকেইটা গ্ৰেড 4 এক্সামৰ বাবে খুব ইম্পৰ্টেন্ট হ'ব। স্পৰ্টছৰ ওপৰত আহিব পৰা গোটেইখিনি কোৱেশ্চন কভাৰ হোৱাকে আৰু ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম। গতিকে চেনেলটো এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভাল লাগিলে লাইক কৰি দিব আৰু লগৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু লগতে কমেন্ট কৰি জনাব কেনেকুৱা পালে। তেনেহলে বলকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। আজি ভিডিঅ'টোৰ প্ৰথমটো কোৱেশ্চন আছে কোন চনত অসম ফুটবল এছ'চিয়েশ্যন প্ৰতিষ্ঠা হৈছিল? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি 1946 চনত। 2 নম্বৰ কুৱেশ্যনটো হ'ল অসমত প্ৰথমখন ৰঞ্জী ট্ৰফি মেটচ ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে জিমখানা খেলপথাৰ যোৰহাট। 3 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ প্ৰথমটো জিলা ক্ৰীড়া সংগঠন কি আছিল? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যোৰহাট জিলা ক্ৰীড়া সন্থা। 4 নম্বৰ কুৱেশ্যনটো হ'ল বুলবুলি যুঁজৰ বাবে কোনখন ঠাই বিখ্যাত? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি হাজো। আহতগুৰি কোনবিধ খেলৰ বাবে বিখ্যাত? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি মহযুঁজ। অসমৰ প্ৰথমখন ক্ৰীড়া উপন্যাসৰ নাম কি আছিল? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি আকাংক্ষাৰ আটলান্টিক। 7 নম্বৰ কুৱেশ্যনটো হ'ল 1947 চনত লণ্ডন অলিম্পিকত ভাৰতীয় ফুটবল দলৰ অধিনায়ক কোন আছিল? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ডক্টৰ টি আও তালিমেৰেন আও। এইটো থাৰ্ড গ্ৰেডৰ এক্সামত আহিছিলে এইটো প্ৰশ্ন। 8 নম্বৰ কুৱেশ্যনটো হ'ল কাৰ জন্মদিনটো অসমত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ভোগেশ্বৰ বৰুৱা। অসমৰ প্ৰথম অলিম্পিয়ান কোন? ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি জয়ন্ত তালুকদাৰ। 10 নম্বৰ কুৱেশ্যনটো হ'ল তলৰ কোনজন ভাৰতীয় ৰাষ্ট্ৰীয় ভলীবল দলৰ স্পাইকাৰ আছিল? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অভিজিত ভট্টাচাৰ্য। 11 নম্বৰ কুৱেশ্যনটো হ'ল কোন কলেজিয়েট টেনিছ খেলুৱৈ হিচাপে জনাজাত? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে সোমদেৱ দেৱবৰ্মন। 12 নম্বৰ কুৱেশ্যনটো হ'ল IPLৰ ইতিহাসত অৰ্ধ শতক কৰা আটাইতকৈ কম বয়সীয়া ক্ৰিকেটাৰ গৰাকী কোন? এইটো আপোনালোকে সকলোৱে জানে আমাৰ অসমৰে ৰিয়ান পৰাগ। 13 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ কোনগৰাকী বক্সাৰে 2012 চনৰ লণ্ডন অলিম্পিকত অংশগ্ৰহণ কৰিছিলে? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন চি শিৱ থাপা। 14 নম্বৰ কুৱেশ্যনটো হ'ল কাক ঢিং এক্সপ্ৰেছ নামে জনা যায়? এইটো আপোনালোকে সকলোৱে জানে হিমা দাসক ঢিং এক্সপ্ৰেছ বুলি জনা যায়। হিমা দাস কি খেলৰ লগত জড়িত? ইয়াৰে অপচনখিনিৰ ভিতৰত আছে শুদ্ধ উত্তৰটো হৈছে স্প্ৰিণ্টাৰ বা ট্ৰেক এণ্ড ফিল্ড এথলিট। 16 নম্বৰ কুৱেশ্যনটো হ'ল লভলীনা বৰগোহাঁয়ে কোন ওজন শাখাৰ বক্সিঙত প্ৰতিনিধিত্ব কৰিছিলে? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন চি 59 কেজি। 17 নম্বৰ কুৱেশ্যনটো হ'ল কাক অসমৰ ফুটবলৰ সাধু বুলি কোৱা হয়? ইয়াৰ অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি শৰৎ দাস। 18 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ী খেলুৱৈ হ'ল? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ভোগেশ্বৰ বৰুৱা। 19 নম্বৰ কুৱেশ্যনটো হ'ল অসমত অভিৰুচি ক্ৰীড়া দিৱস কোনদিনা পালন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি 3 ছেপ্টেম্বৰ। 20 নম্বৰ কুৱেশ্যনটো হ'ল গিলবাৰ্টছন চাংমা কি খেলৰ লগত জড়িত আছিলে? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ফুটবল খেলৰ লগত জড়িত। 21 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতক বেডমিণ্টনত অলিম্পিকত প্ৰতিনিধিত্ব কৰা প্ৰথমজন খেলুৱৈ কোন আছিলে? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন চি দীপাংকৰ ভট্টাচাৰ্য। 22 নম্বৰ কুৱেশ্যনটো হ'ল মনালিছা মেহতা বৰুৱা কোনবিধ খেলৰ লগত জড়িত আছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি টেবুল টেনিছ। এইটো আপোনালোকে
গ্ৰেড 3 পৰীক্ষাটো অহা দেখা পাইছিলে 23 নম্বৰ কুৱেশ্যনটো হ'ল প্ৰথম অৰ্জুন বঁটা লাভ কৰা অসমীয়া মহিলা খেলুৱৈগৰাকী কোন আছিলে ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মনালিসা মেহতা বৰুৱা 24 নম্বৰ কুৱেশ্যনটো হ'ল মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা লাভ কৰা একমাত্ৰ অসমীয়া মহিলা খেলুৱৈগৰাকী হ'ল ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে লাভলীনা বৰগোহাঁই 25 নম্বৰ কুৱেশ্যনটো হ'ল তয়াবুন নিচা কোনবিধ খেলৰ লগত জড়িত আছিলে ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ডিস্কাছ থ্ৰ' 2023 চনত ওমেন প্ৰিমিয়াৰ লীগত খেলা অসমৰ প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ সেইগৰাকী হ'ল জিন্তিমণি কলিতা 27 নম্বৰ কুৱেশ্যনটো হ'ল কমনৱেলথ গেমছত স্বৰ্ণপদক লাভ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ কোন আছিলে ইয়াৰ অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে নয়নমণি শইকীয়া এইটো গ্ৰেড 3 এক্সামতো অহা দেখা গৈছিলে আপোনালোকে কমেণ্ট কৰি জনাবচোন ক'ত আয়োজন কৰা কমনৱেলথ গেমছত এই বঁটা পাইছিলে 28 নম্বৰ কুৱেশ্যনটো হ'ল কোনটো দলে প্ৰথম বৰদলৈ ট্ৰফি জয় কৰিছিল ইয়াৰে ভিতৰত শুদ্ধ অপশ্যনটো হৈছে ৰেলৱে স্পৰ্টছ ক্লাব 29 নম্বৰ কুৱেশ্যনটো হ'ল খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ 2024 ক'ত অনুষ্ঠিত হৈছিলে ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গুৱাহাটী 30 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ আটাইতকৈ জনপ্ৰিয় ক্ৰীড়া আলোচনীখন কি আছিলে ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অভিৰুচি তো এইখিনি আছিলে আজিৰ এই ভিডিঅ'টোত আৰু স্পৰ্টছৰ ওপৰত আৰু ভিডিঅ' লৈ আহিম গতিকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব থেংক ইউ